নমস্কাৰ, আপোনালোকে চাই আছে অসমীয়া আপডেট। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। 2 আগষ্টৰ পৰা ৰাজ্যত অব্যাহত আছে লোকপিয়ালৰ স্ব-গণনা। ৰাজ্যৰ 33 জিলাত এই পৰ্যন্ত 1,61,368টা পৰিয়ালৰ স্ব-গণনা সম্পন্ন। ৰাজ্যৰ ভিতৰতে ধেমাজি জিলাত সৰ্বাধিক 24,571টা পৰিয়ালে সম্পন্ন কৰিছে স্ব-গণনা। স্ব-গণনা প্ৰক্ৰিয়াত এই পৰ্যন্ত চামিল হোৱা নাই শিৱসাগৰ চৰাইদেউ জিলা লোকপিয়াল সঞ্চালকালয়ে সদৰি কৰে এই তথ্য। 10 অক্টোবৰৰ পৰা উপলব্ধি হ'ব চলিত শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা নিযুত বাবু আঁচনি ধন। ইয়াৰ বাবে 6 আগষ্টত জিলাই জিলাই বিতৰণ হ'ব প্ৰপত্ৰ। প্ৰপত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। 6 আগষ্টত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ দাখিলৰ নিৰ্দিষ্ট পৰ্টেল। গোৱালপাৰাৰ দৰংগিৰিত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা নিৰ্গত গেছ যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা। 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত গেছ ভৰ্তি টেংকাৰখন ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। ওদালগুৰি তামোলপুৰ পথৰ ডিমাকুচি শুক্লায়ত পথ দুৰ্ঘটনা। এখন বাইক আৰু চাহপাত কঢ়িওৱা বাহনৰ মুখামুখি সংঘৰ্ষ। ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক। নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত ৰক্তিম কলিতা নামৰ আন এজন যুৱক। ৰক্তিম কলিতাক সংকটজনক অৱস্থাত GMCHত প্ৰেৰণ। ঝাৰখণ্ডত ভয়ংকৰ ঘটনা। বজ্ৰ পৰি 13গৰাকী লোকৰ মৃত্যু। 3খন জিলাত বজ্ৰপাতৰ ঘটনা। গুৰুতৰভাৱে আহত 8গৰাকী আহত, আটাইকে চিকিৎসালয়ত ভৰ্তি। সোণাৰীত পুনৰ বানাক্ৰান্তৰ মৃত্যু। তীব্ৰ জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় সোণাৰীৰ বৰাহী আলিৰ মমি হাজৰিকাৰ। একেদিনে মৃত্যু হয় 2গৰাকী ব্যক্তিৰ। 3মহলীয়া বিল্ডিঙৰ পৰা পৰি জীৱন মৰণৰ যুঁজ যুৱকৰ। গুৱাহাটীত কৰ্মৰত অৱস্থাত বিল্ডিঙৰ পৰা পৰি আহত চেঙাৰ মুছলমানৰ গাঁৱৰ বুলবুল হুছেইন। সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন যুৱকজন। দৰিদ্ৰ পৰিয়ালটোক এতিয়া প্ৰয়োজন আপোনাৰ সহায়ৰ। সুহৃদজনে সহায়ৰ বাবে যোগাযোগ নম্বৰ দিয়া আছে, ইয়াত একাউণ্ট নম্বৰ দিয়া আছে, স্কেনাৰ দিয়া আছে। আপোনালোকে যদি সহযোগ কৰিম বুলি ভাবিছে তেন্তে ইয়াত আপুনি সহযোগ কৰিব পাৰে। অভিনেতা প্ৰদীপ ৰাৱতৰ বিয়োগ। ৭৪ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ। বলিউডৰ বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৰাৱতে। অসমৰ বৰ্ণাঢ্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা সাহায্য প্ৰদান মেঘালয় চৰকাৰৰ। উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যৰ মাজৰ এই সুদৃঢ় ভাতৃত্ববোধ আৰু একতাই আমাৰ শক্তিক দুগুণ কৰি তোলে। সংকটৰ সময়ত মেঘালয়ে আগবঢ়োৱা এই নিস্বাৰ্থ সঁহাৰিৰ বাবে অসমবাসী সদায় কৃতজ্ঞ। আল্লাহৰ ফৰিষ্টাৰ ৰূপত আজমল। বানপীড়িতৰ বাবে আজমলৰ নিউ প্ৰজেক্ট। বৰ্ণাঢ্যৰ ঘৰ বান্ধি দিয়াৰ বাবে যোগান ধৰিব 20 লাখ টিনপাত, 20 লাখ বাঁহ। যুৱতী মহিলাৰ বাবে 5 লাখ মেখেলা চাদৰ। ছাত্ৰ ছাত্ৰীৰ বাবে ইউনিফৰ্ম যোগান ধৰিব বদৰুদ্দিন আজমলে। 10 অক্টোবৰৰ পৰা উপলব্ধ হ'ব চলিত শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ ধন। 6 আগষ্টত জিলাই জিলাই বিতৰণ হ'ব প্ৰপত্ৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 6 আগষ্টত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ দাখিলৰ নিৰ্দিষ্ট পৰ্টেল। নিযুত মইনা নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ দাখিলৰ অন্তিম দিন 5 ছেপ্টেম্বৰ। বিশ্বনাথ জিলাৰ ডেংগু আৰু GE প্ৰভাৱ প্ৰাদুৰ্ভাৱ। বিশ্বনাথত ডেংগুত আক্ৰান্ত 7গৰাকী। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে এজন। ৰঙিয়াৰ পৰা নিৰুদ্দেশ এজন যুৱক। সন্ধানহীন যুৱকজনৰ নাম ইমাছ আলী। কোনো সদাশয় লোকে সন্ধান পালে আৰক্ষীক খবৰ দিবলৈ অনুৰোধ পৰিয়ালৰ। অসমৰ বানক লৈ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠিৰ ভিডিঅ'। বছৰৰ পাছত বছৰ অসমৰ বানৰ কাৰণ বিশ্লেষণ। কেইবাটাও পৰিয়ালৰ মৰ্মান্তিক কাহিনী উপস্থাপন ভিডিঅ'ত। 2024ৰ নিৰ্বাচনৰ বিজেপিৰ প্ৰতিশ্ৰুতিক খোৱালে ৰাঠিয়ে। বানমুক্ত অসম প্ৰতিশ্ৰুতি দিয়া অমিত শ্বাহৰ ভাষণ সংলগ্ন। অসমৰ বহু জিলাত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ পৰিস্থিতি অব্যাহত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বাবে অতি ধাৰাসাৰ বৰষুণৰ ৰেড এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই বানপীড়িত এলেকা পৰিদৰ্শন কৰি কেন্দ্ৰীয় সহায় অব্যাহত থকাৰ আশ্বাস দিছে। বানপীড়িত অঞ্চলত উদ্ধাৰ সাহায্য আৰু পুনৰ বাসন কাৰ্য অব্যাহত আছে। এফালে বানবিধ্বস্ত উজনিৰ এতিয়াও আঁতৰা নাই দুৰ্দশা। ইয়াৰ মাজতে সমগ্ৰ ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে
বতৰ বিজ্ঞান কেন্দ্ৰই এই সকলোবোৰৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 1 পৰা 3 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ 3খন জিলাত বজ্ৰপাতৰ ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে। বৰপেটা, কামৰূপ আৰু কামৰূপ মহানগৰ আৰু নলবাৰী জিলাৰ বহু ঠাইত বজ্ৰপাতসহ ধুমুহা আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। SDMA জাৰি কৰিছে সতৰ্কবাণী। শেহতীয়া ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বাৰণি পানীয়ে বহু জিলাত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নৈ উপনৈৰ পানী উফন্দি উঠাত ধলপুৰ, বিহপুৰীয়া, গহপুৰ, তিয়ক, তিতাবৰ আৰু ওদালগুৰিৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত পৰিছে বুলি জানিবলৈ দিছে। নদীৰ খহনীয়া আৰু মাথাউৰি ভাঙি সৃষ্টি হোৱা এই অনাকাংক্ষিত পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ জীৱন জীৱিকালৈ গভীৰ সংশয় কঢ়িয়াই আনিছে বুলি জানিব পৰা গৈছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ'ব বুলি জানিবলৈ দিয়ে। জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলৈ লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1 লাখ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। শিৱসাগৰৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা-নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ভৱিষ্যতে স্থায়ীভাৱে বানৰ সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব বুলি জানিবলৈ দিয়ে। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক বানত প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীসুঁতি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি JP নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে, তেওঁ এইবুলি জানিবলৈ দিয়ে। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। ৰাজ্যত অহা 10 আগষ্টৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ। অহা 10 আগষ্টৰ পৰা ৰাজ্যত 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্ন সেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নিৰ্দিষ্ট সময়ৰ যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক বন্যাগাৰ নিগমৰ উদ্যোগত খাদ্য সামগ্ৰী সংৰক্ষণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ শিৱসাগৰস্থিত গুদামৰ স্থান ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি পৰিবহণ, মজুতকৰণ আৰু বিতৰণ ব্যৱস্থাৰ কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰে পৰা এইসকল কৰ্মচাৰী পাব ডাঙৰ সুবিধা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ বিত্ত বিভাগে আপোন বাহন আঁচনি সন্দৰ্ভত নতুন অধিসূচনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে এখন নতুন আঁচনি, এই আঁচনিখন হ'ল আপোন বাহন আঁচনি। নতুন অধিসূচনা জাৰি কৰিছে চৰকাৰে। এই অধিসূচনা অনুসৰি নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু অসম সমবায় এপেক্স বেংকৰ পৰা লোৱা বাহন ঋণৰ ক্ষেত্ৰত চৰকাৰে নতুন সুতৰ ৰেহাই প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। এতিয়াৰে পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব NHM, সমগ্ৰ শিক্ষা অসম, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেডৰ কৰ্মচাৰী। এইসকল কৰ্মচাৰীয়ে এই আঁচনি লাভ কৰিব। পূৰ্বে কেৱল ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে আপোন বাহন আঁচনি সুবিধা লাভ কৰিছিল। অসম চৰকাৰৰ নতুন অধিসূচনা অনুসৰি আঁচনিখন 2031 চনৰ 31 মাৰ্চ পৰ্যন্ত কাৰ্যক্ষম হৈ থাকিব। চৰকাৰৰ লক্ষ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বাহন ক্ৰয় সহজ কৰি তোলা আৰু আৰ্থিক বোজা হ্ৰাস কৰা। বানত সৰ্বস্ব হেৰুওৱা দুৰ্গতৰ কাষত বলিউডৰ ভাইজান। গ্ল'বেল 6ৰ সহযোগত নেপালী সুতিত আৰম্ভ হ'ল বৰ্ণাঢ্যৰ ঘৰ নিৰ্মাণৰ কাম। বানত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্তৰ ওচৰত বলিউডৰ ভাইজান ছলমান খানৰ সহযোগত গ্ল'বেল 6ৰ নামৰ সংস্থাটোৱে বানে তছনছ কৰি যোৱা নেপালী সুতিত আৰম্ভ কৰিছে ঘৰ নিৰ্মাণৰ কাম। বিধ্বংসী বানত সকলো সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহৰ বাবে গ্ল'বেল 6ৰ নামৰ সংস্থাটোৱে নিৰ্মাণ কৰিবলৈ লৈছে অস্থায়ী বাসগৃহ। এই সম্পৰ্কে সামাজিক মাধ্যমযোগে অৱগত কৰিছে সংস্থাটোৰ সদস্যই। উল্লেখযোগ্য যে বানত সৰ্বহাৰা সহস্ৰাধিক পৰিয়ালে এতিয়াও মুকলি আকাশৰ তলতে পথৰ দাঁতিত আশ্ৰয় লৈ আছে। এখন তিৰপালৰ তলতে তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে দিন। এতিয়া তেওঁলোকৰে সকলোৰে আশাৰ মূৰৰ ওপৰত এখন চালি। বানাক্ৰান্তৰ বাবে প্ৰথমটো ঘৰ নিৰ্মাণ কৰি সংস্থাটোৱে লিখিছে, ভগৱানৰ আশীৰ্বাদত আমি প্ৰথমটো ঘৰ নিৰ্মাণ কৰিলোঁ। অনাগত দিনত আৰু অধিক ঘৰ নিৰ্মাণ কৰা হ'ব। প্ৰতিটো আশ্ৰয়গৃহই এটা পৰিয়ালৰ বাবে সুৰক্ষা, মৰ্যাদা আৰু আশাৰ প্ৰতীক। ছলমান খানক ধন্যবাদ জনাই লিখিছে, এই মানৱীয় সেৱা আৰু অভিযানত আমাৰ সৈতে থিয় দিয়া আৰু সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ছলমান খান আৰু তেওঁৰ সমগ্ৰ দলটোক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি সকলোৱে একেলগে প্ৰয়োজনীয় সকলৰ জীৱনলৈ স্বস্তি, সাহস আৰু নতুন আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰোঁ। আছাম ফ্লাডছ এনে শক্তিশালী মুখ্যমন্ত্ৰী আগতে মই কেতিয়াও দেখা নাই। শিৱসাগৰৰ পৰা বান পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচালে অখিল গগৈয়ে। উজনিত অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে শিৱসাগৰ জিলাত উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ প্ৰকৃত অৱস্থা স্বচক্ষে পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পানীৰ মাজেৰে খোজকাঢ়ি বানপীড়িতৰ মাজলৈ যাত্ৰা কৰে। এককাল পানীৰ মাজেৰে খোজকাঢ়ি মুখ্যমন্ত্ৰীয়ে লোৱা এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি কালত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী ফালি আগবাঢ়ি যোৱা ঘটনাক অখিল গগৈয়ে ঐতিহাসিক ঘটনা বুলি অভিহিত কৰে। বিধায়কগৰাকীয়ে কয় যে তেওঁ নিজেই মুখ্যমন্ত্ৰীগৰাকীক হাতত ধৰি পানীৰ মাজেৰে শিৱসাগৰৰ এখন বিদ্যালয়লৈ লৈ গৈছিল। কাৰ্যত এয়া এক বিৰল ঘটনা বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ এনে কৰ্মস্পৃহা আৰু সাহসিকতা সঁচাকৈয়ে প্ৰশংসনীয়। পানীত জঁপিয়াই আগবাঢ়ি যাব পৰা এনে শক্তিশালী মুখ্যমন্ত্ৰী তেওঁ পূৰ্বে কেতিয়াও দেখা নাই বুলিও মন্তব্য কৰে। ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ নিজে গৈ পৰিদৰ্শন কৰে। ইয়াৰ লগতে শিৱসাগৰ ক্ৰীড়া ষ্টেডিয়ামৰ ক্ষতিপূৰণ আৰু নামঘৰসমূহৰ বিত্তীয় অনুষ্ঠান 1.5 লাখ টকাৰ পৰা বৃদ্ধি কৰি 3 লাখ টকাৰ কৰাৰ বাবে বিধায়কগৰাকীয়ে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে এই বিষয়সমূহ ইতিবাচকভাৱে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে প্ৰতিটো বানপীড়িত পৰিয়ালক 10 লাখকৈ ক্ষতিপূৰণ দিয়াৰ বাবেও অখিল গগৈয়ে মুখ্যমন্ত্ৰীক দাবী জনায়। আজিৰ এই ভ্ৰমণসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰস্থিত ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান অসম কেন্দ্ৰৰ প্ৰাংগণত স্থাপন কৰা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। শিবিৰত উপস্থিত হৈ তেওঁ বানপীড়িত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সুখ দুৰ্দশাৰ খবৰ লয়। ইয়াৰ উপৰি আজি শিৱসাগৰত মৃত্যুবৰণ কৰা
10গৰাকী লোকৰ নিকটাত্মীয়লৈ চৰকাৰী এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজনৈতিক মতভেদক আঁতৰাই দুৰ্যোগৰ জটিল সময়ত মুখ্যমন্ত্ৰীয়ে নিজৰ সুৰক্ষাৰ কথা নাভাবি পোনপটীয়াকৈ বানপীড়িতৰ কাষত থিয় দিয়া আৰু মৃতকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা কাৰ্যই সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰৰ হাতত পৰিছে 28 লাখ লোকৰ তালিকা। এই কাম নকৰিলে ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য অনুসৰি এই ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে 28 লাখকৈ লোকৰ নাম। মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি বিগত 6 মাহে ৰেচন কাৰ্ডত ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰা, আধাৰ চিডিং নকৰা অথবা ই-KYC নকৰা প্ৰায় 28 লক্ষাধিক লোকৰ নাম চিনাক্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে লগত কয় যে 6 মাহে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰা, আধাৰ চিডিং নকৰা অথবা ই-KYC নকৰা লোকসকলক এমাহৰ সময় প্ৰদান কৰা হৈছে। এই এমাহৰ ভিতৰত ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ, ই-KYC কৰাৰ লগতে আধাৰ চিডিং কৰিব লাগিব বুলি জনায়। মন্ত্ৰীগৰাকীৰ মতে যদিহে এই মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰে, আধাৰ চিডিং নকৰে অথবা ই-KYC নকৰে, তেন্তে এইসকল লোকৰ নাম কৰ্তন কৰা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰেচন কাৰ্ডৰ সামগ্ৰী গ্ৰহণ নকৰা মানে এয়াই বুজায় যে এইসকল লোকে ৰেচন কাৰ্ডৰ সামগ্ৰীৰ প্ৰয়োজন নাই। গতিকে এইসকলৰ স্থানত যোগ্য হিতাধিকাৰী ৰেচন কাৰ্ডৰ সামগ্ৰী প্ৰদানৰ লক্ষ্য চৰকাৰৰ। ধন্যবাদ। আজিলৈ ইমানেই আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব।